তো গাইজ ওয়েলকাম ব্যাক টু জয়নাল ব্লগস। আজি যাই আছোঁ গুৱাহাটী আৰু এফালে গাড়ী চাড়ী আহি গৈছে। বাকী ঘৰৰ পৰিৱেশ দেখছি, কাৰণ অতি শীঘ্ৰে বিয়া আহি আছে আমাৰ বাইদেউৰ। তো গুৱাহাটীক যাওঁ, কি কাৰণে যাওঁ তাতে যাই কিনে দেখাই আছোঁ। আৰু এফালে আমাৰ অভিদা আহি গৈছে। গাড়ী কেনেকৈ চলবা, ভালকৈ নে বেয়াকৈ? দেখা যাক বোলে, কি বেয়া কৰে নাজনো। আৰু বাকী এই আপি চলি মাখান ইমান দেৰি হয়। মই মাত্ৰ গাটো ধুইছোঁ, অলছো কানচেছ এহঁতৰ হয় নাই এতিয়াক লাগি। তো ভিডিঅ'টো এণ্ডক লাগি চাই থাকক। তো গাইছে দেৱী ওলাই আহিছে আৰু এইটোক চা ফোন গুচাই নাই কাষৰ পৰাই। এমান দেৰি গেলো। তো গাইজ মোবাইলৰ কণ্ডিশ্যন বাদ দিয়ক, এফালে এটা ভিডিঅ' এডিট কৰি আছোঁ বৰবাগ কলেজৰ। আৰু এই ভিডিঅ' এডিট কৰি আহি কেইটা পুৱামক্কাৰ গেট পালোঁ, ক'বাই পৰা নাই। হ'লে ইয়াতে এটা সৰুকৈ ফটোশ্বুট এটা হ'ব আমাৰ বাইদেউৰ। তো ফটোশ্বুটটো কৰি কিনে গুৱাহাটীক লাগি যাই আছোঁ। ফটোশ্বুট অলপ দেখাই আছোঁ ৰ'ব। ক'ত গালি এইটো ফটো উঠে বোলে, হৈছে দে। আৰু এফালে আছে ফটো উঠিনে নুঠা তই? অঁ ভালকৈ কওঁ। আৰু অভিদা তোমাৰ ভুল লাগছি নেকি এহঁতৰ কথা শুনি? নাই নাই ঠিকে আছে। তো গাইজ ভিডিঅ'টো চাই থাকক। তো গাইজ ফটোগ্ৰাফাৰৰ লগত ময়ো বহি লৈছোঁ। আৰু এফালে আছে সৰু আপা আৰু এফালে ৰূপম দা। তো গাইজ ফটো উঠিম এতিয়া পুৱামক্কাত, দেখা পাইছি। তো বঢ়িয়াকৈ ফটো চটো উঠি কিনে দেখাই আছোঁ ৰ'ব কেনে কি ফটো আহে। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। তো গাইজ কেমেৰাৰ ইকুইপমেণ্ট গেলা উলিয়াই আছে। কি লেন্স এখন কি বা ধৰিব পৰা নাই ৰ। এই কেমেৰামেন। তো গাইজ মানে তো ফাৰ্ষ্ট লোকেশ্যনটোত আমি আহি পালোঁ। এফালে অঁ হচি দে আমি নাচাওঁতো নাক। তো দেখা পাইছি জাগা। আৰু সেইফালে মানে কি ফটোশ্বুটটো হৈ আছে, কিন্তু দেখাবা মানা কৰিছে, সেইকাৰণে নেদেখাওঁ বাৰু। আৰু এফালে আছে গৌৰাংগ ভিজুৱেলছ। ইনষ্টাগ্ৰাম আইডিটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই ইয়াৰ ফটোগেলা চাই ল'ব। আৰু যদি ফটোগেলা ভাল লাগে ইয়াক কণ্টেক্ট কৰিব পাৰে না কি? তই কৈ দিয়া নাই একাউণ্টটোৰ বিষয়ে অলপ চাই ল'ব, তাৰপিছত ক'ব আৰু। তো গাইজ ইয়াৰ ইনষ্টা আইডিটো আৰু আমাৰ ৰূপম দাৰ ইনষ্টা আইডিটো ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ফটোগেলা চাই ল'ব। লৈ কিনে যদি ভাল লাগে আপোনালোকৰ বিয়াই হওক বাৰ্থডে হওক কণ্টেক্ট কৰি ল'ব আৰু না কি? প্ৰত্যেকটা ইভেণ্টতে আৰু প্ৰত্যেকটা ইভেণ্টতে তো কণ্টেক্ট কৰিলে কম প্ৰাইচত বঢ়িয়া বঢ়িয়া কোৱালিটিৰ ফটো মাৰি দিব। তো চাই থাকক। তো গাইজ এতিয়া মানে পাহাৰ বগাই আছোঁ, ৰাস্তাই দি পাহাৰ বগাই আছোঁ। আৰু বাকী নাই এতিয়া মই আকলাই, কাৰণ সিহঁতে অলপ আগত গেল, যাই কিনে সিহঁতে ফটোশ্বুটটো কৰি আছে। বাকী নাই জেগাত চাক না কি বঢ়িয়া লাগে। তাৰমানে আকলাই আহিব লাগে, নলিবা আপোনালোকে গাৰ্লফ্ৰেণ্ড লৈ আহক। বঢ়িয়া প্লেচ, পূৰা নিৰল নিস্তব্ধ জেগা। মনৰ কথা গেলা একদম শান্তিত পাতিব পাৰিব। এইগিলা কোৱাৰ বয়স হোৱা নাই দিয়কচোন, কিন্তু কৈছোঁ। তো গাইজ ময়ো ওপৰক লাগি যাই আছোঁ, যাই কিনে ময়ো এটা দুটা ফটো উঠিম ৰ'ব, আপোনালোকক দেখাম কেনে কি ফটো হয়। বম ফটোগ্ৰাফাৰ আপোনালোকে একবাৰ যাই কিনে কণ্টেক্ট কৰি ল'ব। তো গাইজ এফালে আহি কিনে আমাৰ গণেশ মন্দিৰ পালোঁ আজ্ঞাথুৰিৰ। তো আৰু অলপমান দূৰ আছে ফেঞ্চিক লাগি, যাই আছোঁ। গাইজ এফালে আহি কিনে শৰাইঘাট পালোঁৱে।
বেয়া যাম গাইছ বেয়া যাম অলপ গান লগাই দিছোঁ যামটো এনজয় কৰক কাদু চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই চমকো কপাহী চাদৰ তো ফাইনেলি গাইজ গুৱাহাটী আহি পালোঁ আহি কিনে ফেঞ্চি বজাৰত সোমোৱাৰ আগতে কিবা এটা খাই লওঁ হোটেল এখনত কাৰণ পুৱা আকৌ খাই লৈ অহা নাছিলোঁ আৰু সেইফালে তিনিটা আহি আছে আৰু এইফালে আমাৰ দাদা দুটা যাই আছে তো আগে ফাৰ্ষ্ট কিবা এটা খাই লওঁ খাই লৈ কিনে কি শ্বপিং কৰোঁ দেখাই আছোঁ বলক তো গাইজ অভিধাই এতিয়া চাহ আৰু চিংৰা খাই আছে তো আমি মানে পুৱাকো খাই অহাৰ কাৰণে অলপ হেভি খানা দিছোঁ তো সেইখান্তি আহক তাৰপিছত সেইখান্তি কি আহে কি খাওঁ দেখাই আছোঁ ৰ'ব তো গাইছ আপোনাৰ ফ্ৰাইড ৰাইচ আহি গৈছে অভিধাইটো এনেকৈ খায়ে আছে আৰু এফালেও ইয়াতে হৈ লৈছে গাইছ অল কমপ্লিট কৰি কিনে এতিয়া আমি পুৰা ফেঞ্চিৰ মাজত যাই আছোঁ অভিধা তুমি যাব না তো অভিধাও যাব বোলে ফাৰ্ষ্ট কৈছিল নাযাওঁ এতিয়া যাওঁ হৈছে তো বলক লৈ যাওঁ অভিধাক না কি তো গাইছ দেখছি চাৰিওফালে পৰ্দাই পৰ্দা আৰু এফালে দাদাই পে'মেণ্টটো কৰি আছে পৰ্দাৰ তো গাইছ পৰ্দা দেখছি চাৰিও চাইডে গোটেই পৰ্দাই পৰ্দা ইয়াতে ল'লোঁ কিবা কানি লৈ এইও পৰ্দা হানে হৈ আহিছে কাৰণ এই কাপোৰযোৰা দেখছি আপোনালোকে কি প্ৰকাণ্ড কাপোৰ বাকী চাহ বা হাঁহ কওঁ আহিছোঁ আমাৰ এনে হোৱাৰ পিছত দোকানবিলাকে চাওঁ বুলি আকৌ দুইটা ঘৰত অলপ তাতে Kinky om. এনেকৈ ধৰ এতিয়া কওঁ Ay, sasadaan siya. নাচাই দেই So guys, ilan? Ano ba ito? Iya kapulo আছে ইমান সৰুকৈ ক'লে নহ'ব ব্লক কৰিব আহিছে গাইছ কিন্তু নাই নৰে আৰু এইফালে পূৰা একদম এই শুন গমেই নাপায় কি কোৱা কি কাপোৰ ল'বি লুলো দিয়া আজি পাটৰে লুলো আৰু পাটৰ কাপোৰ মিক্স পাট তো গাইছ ইয়াতে মিক্স বাট লৈছে আমাৰ সৰু বাইদেউটোৰ কাৰণে তো এনেকৈ এটাৰ পিছত এটা বজাৰ কৰা হৈ আছে একবাৰ গ'লোঁ দাদা আৰু মই গ'লোঁ যাই কিনে গাড়ীখনত থৈ আহিলোঁ কাপোৰগেলা আৰু এতিয়া শাৰী তাৰপিছত সোণা চেন বাপৰে আজি দিনটো যাব এতিয়া আপোনাৰ বাজবে 3টা বাজে প্ৰায় দে আৰু তো গাইছ এতিয়া ক'ৰবাত যাই আছোঁ ক'ত যাই আছোঁ মই নাজানো এইবাৰ ক'ত যাই আছা হাই ঐ হা কি কিনতে যাইছোঁ ময়ো গম নাপাওঁ এইও গম নাপায় মানে কি এনেই ঘূৰি আছোঁ নে কি ইয়াতে বাজাৰৰ মাজত হা কয় দি সোমাই যাই আছোঁ নিজে গম পোৱা নাই এইবাৰ আৰু কি ওলাও যায় চাই থাকক এন্দক লাগি সুনীল তো গাইজ মানে কি প্ৰায় 60% মান বজাৰ কৰা হ'ল এতিয়াহে মেইন খৰচাটো হ'ব কাৰণ এতিয়া সোণা চোনা এইগিলাখান কিনা যাব এফালে দেখা পাইছে পূৰা গাড়ী ভৰ্তি হৈ গৈছে আৰু এতিয়া মেইন মালখিনি ল'বা আছে সেইখান্তি লৈ কিনে ঘৰত যাই আছোঁ তো গাইজ মানে আমিতো ব্যস্ততাৰ মাজতে আহিছিলোঁ আমাৰ তাৰমানে গাটো অলপ বেয়া লাগছি মানে ভাগাৰ ফিল হৈছে কিন্তু এওঁ মানুহটো একলা এটা গাড়ীখনৰ ভিতৰতে আছে তোমাৰ কেনে লাগছি আজি দিনটো ঠিকে আছে গান শুনি আছো ভাগৰ লগা নাই চোৰো চালো মোবাইল চোৰ চোৰ হৈছিল নেকি গাইজ দেখছি মানে লেডিছে চোৰ কৰছি বোলে ফেঞ্চিত আহি আৰু এইফালে দেউতাই ফোন কৰছি কেবা কৰছি ফোনটো ধৰি কিনে কওঁ ৰ'ব
আর সেমেকা আচল খনে মাতে আও শীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তো গাইছ আহি কিনে মানিকচন্দ এণ্ড চন্স জুৱেলাৰী পালোঁ। ইয়াতে কিবা অলপ জুৱেলাৰী লোৱা হ'ব আৰু গোটাকেইটা আছে এফালে। তো গাইছ এতিয়া আস্তেকে কেইটা বাজিল দেখি আছোঁ ৰ'ব। তো দেখা পাইছি 6:30 বাজিল। পুৱা 8:10-15 মানতে ঘৰৰ পৰা ওলাই আহিছিলোঁ। তো এতিয়ালৈকে বজাৰ কৰা হয় নাই। এতিয়া জুৱেলাৰী শ্বপত সোমাইছে, তাতেও এইটোৰ পিছত এইটো বস্তু লৈয়ে আছে। আৰু মই তাৰ পৰা ওলাই আহিলোঁ, মানে বিৰক্তি লাগি গৈছে। বোলে অভিদাই ৰিলচ চাই আছে। তোৰ কেনে লাগছি গা চা? গাবই লগা নাই, যাতে ভিতৰত নাযায় কিয়া খাব পালি ভাল লাগব আৰু অলপ। ৰাক্ষ। আৰু এফালে আমি চেণ্ট্ৰেল মল আৰু ট্ৰেন্সৰ সন্মুখত ৰখি আছোঁ বঢ়িয়াকৈ। মোৰ ঘুমটি লাগছে, কিন্তু তামাম ঘুমটি লাগছে। ঘুমেই যাওঁ। গাইছ ঘুমাৱা। দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা লাষ্ট টাইম আৰু এফালে চিকেন ফ্ৰাইড ৰাইচ দিছে। আজি মানে দিনটো ফ্ৰাইড ৰাইচে খাই আছোঁ। এখানতে খাই লৈ আৰু ঘৰ যাই দেখোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left.